নমস্কাৰ আপোনাক আজি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আগবঢ়াব বিচাৰিছোঁ ছেপ্টেম্বৰ মাহৰ বাবে কুম্ভ ৰাশিৰ মাহেকীয়া ৰাশিফল। যদি আমি ছাত্ৰ ছাত্ৰীৰ কথা কওঁ তেন্তে মাহৰ আৰম্ভণিতে মংগল পঞ্চম স্থানত ৰখা হ'ব, যাৰ বাবে আপোনাৰ একাগ্ৰতাৰ কিছু অভাৱ হ'ব আৰু ইয়াৰ বাবে আপুনি পঢ়া শুনাত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিন্তু এইটো অলপ সময়ৰ বাবেহে থাকিব। কঠোৰ পৰিশ্ৰম কৰাৰ ইচ্ছা আপোনাৰ ভিতৰত উদ্ভৱ হ'ব আৰু আপুনি অতি কঠোৰ পৰিশ্ৰম কৰিব আৰু আপোনাৰ শিক্ষাৰ উন্নতিৰ দিশত আপোনাৰ প্ৰচেষ্টা সফল হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু যিকোনো পৰীক্ষাৰ বাবে আপুনি কঠিন প্ৰশ্ন কাকত পাব পাৰে। গতিকে আপোনাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাখক। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে মাহৰ প্ৰথমাৰ্ধত কিছু সমস্যাৰ সন্মুখীন হ'ব, গতিকে অলপ সাৱধান হ'ব লাগিব। কিন্তু মাহৰ দ্বিতীয়াৰ্ধত যেতিয়া শুক্ৰই তুলা ৰাশিত নৱম স্থানত প্ৰৱেশ কৰিব, তেতিয়া পৰিস্থিতি সলনি হ'বলৈ আৰম্ভ কৰিব আৰু আপুনি বহুত লাভ কৰিব। যদি আমি আপোনাৰ আৰ্থিক অৱস্থালৈ চাওঁ তেন্তে এই মাহত আপুনি মধ্যমীয়া ফল লাভ কৰিব। বৃহস্পতি গোটেই মাহটো চতুৰ্থ স্থানত থাকিব আৰু তাৰ পৰা আপোনাৰ অষ্টম ঘৰ, দশম ঘৰ আৰু দ্বাদশ ঘৰলৈ চাব, যাৰ বাবে আপুনি ভাল খৰচ কৰিব আৰু আৰ্থিকভাৱেও কিছু আপুনি জ্ঞানী হ'ব। ৰাহু গোটেই মাহটো দ্বিতীয় ঘৰত উপস্থিত থাকি আপোনাৰ বাবে ধন সঞ্চয়ত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে এটা ভাল কথা হ'ব এই যে গোটেই মাহটোৰ ভিতৰত মংগল আপোনাৰ পঞ্চম স্থানত বহি একাদশ স্থানলৈ সম্পূৰ্ণ দৃষ্টিৰে চাব, যাৰ বাবে আপোনাৰ আয় বাঢ়িব আৰু আপোনাৰ খৰচ কমাবলৈ সহায় কৰিব। মাহৰ আৰম্ভণিতে বুধ ষষ্ঠ স্থানত থাকিব আৰু দ্বাদশ স্থানলৈ চাব, ফলত কিছু খৰচ হ'ব, কিন্তু আপোনাৰ খৰচত নিয়ন্ত্ৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পিছত মাহৰ দ্বিতীয়াৰ্ধত বুধ আৰু সূৰ্য অষ্টম স্থানত থাকিব, যাৰ বাবে ধন সম্পৰ্কীয় সমস্যাৰো সৃষ্টি হ'ব পাৰে। আপুনি আপোনাৰ ধন বুদ্ধিমান ৰূপে বিনিয়োগ কৰিব লাগিব। 18 ছেপ্টেম্বৰৰ পৰা শুক্ৰই আপোনাৰ নৱম ঘৰত প্ৰৱেশ কৰিব, যিয়ে আপোনাৰ সৌভাগ্য শক্তিশালী কৰিব আৰু আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহটো আপোনাৰ বাবে উত্থান পতনেৰে ভৰি পৰিব। মাহৰ আৰম্ভণিতে পঞ্চম স্থানৰ অধিপতি বুধ নিজেই ষষ্ঠ স্থানত আৰু মংগল পঞ্চম স্থানত অৱস্থিত হ'ব, যাৰ বাবে আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত তৰ্ক আৰু যুঁজৰ সম্ভাৱনা থাকিব পাৰে। শব্দৰ যুদ্ধই আপোনালোকৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে। সেয়েহে পৰিস্থিতি বিবেচনা কৰাৰ পিছতহে কথা পতা আপোনাৰ বাবে উচিত হ'ব। বিবাহিতসকলৰ বাবে আৰম্ভণিতে আপোনাৰ ৰাশিত বহি থকা ৰেট্ৰগেট শনি সপ্তম স্থানত নিজৰ দৃষ্টি থাকিব আৰু সপ্তম স্থানত সূৰ্য উপস্থিত থাকিব। সূৰ্য আৰু শনিৰে সমসপ্তক যোগ বিবাহ জীৱনৰ বাবে অনুকূল বুলি ক'ব নোৱাৰি। এনে পৰিস্থিতিত আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত বাৰে বাৰে উত্তেজনা আৰু সংঘাতৰ সৃষ্টি হ'ব, গতিকে অলপ সাৱধান হোৱা উচিত হ'ব।